নমস্কাৰ ৰশ্মিজ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনালো। এতিয়া যেহেতু বাৰিষা বতৰ গতিকে আবেলি চাহৰ লগত পকৰি বুলি ক'লে আন একোই নালাগে। হেই আজি মই আপোনালোকৰ মাজলৈ এটা পকৰি ৰেচিপি লৈ আহিছো। তেন্তে আহকচোন চাও। তাৰ বাবে এমুঠি ভেদাইলতা এনেদৰে মিহিকৈ কাটি লৈছো। কেইফুটামান নহৰু আৰু কেইটামান জলকীয়া লৈ লৈছো আৰু এনেদৰে কাটি লৈছো। এতিয়া এটা গামলাত 1 কাপ বেসন দি দিছো আৰু কাটি লোৱা সামগ্ৰীখিনি দি দিছো। লগতে আধা চামুচ হালধি পাউডাৰ, নিমখ সোৱাদ অনুসৰি, বেকিং পাউডাৰ অকণমান দি দিছো আৰু পানী দি ভালদৰে মিলাই লৈছো। পানী কমকৈ মিক্স কৰিছো। যদি একেবাৰতে হৰকে দি দিওঁ তেন্তে ঢিলা হৈ যাব পাৰে। এতিয়া এখন কেৰাহীত তেল দি দিছো আৰু তেল গৰম হলত পকৰি মিশ্ৰণখিনি এনেদৰে দি দিছো। এয়া আমাৰ ভেদাইলতাৰ পকৰি বনাই হৈ গ'ল। এতিয়া চাহৰ লগত খোৱাৰহে কথা। আপোনালোকৰ ঘৰত বনাই খাই চাব, নিশ্চয় ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।